নমস্কাৰ বন্ধুসকল, আপোনালোক বহুতৰ হাতত এন্ড্ৰইড ফোন আছে। আমি বহুত কিবা কিবি ব্যৱহাৰ কৰোঁ সেই ফোনটোৰ, কিন্তু আজি মই আপোনালোকক কেইটামান কথা ক'ম যোনটো আমি ব্যৱহাৰ কৰিব নালাগে। আৰু ইয়াৰ প্ৰথমটো হ'ল এপবোৰ প্লে ষ্ট'ৰৰ বাহিৰে বেলেগৰ পৰা ডাউনলোড কৰিব নালাগে। কাৰণ কি হয়, আমি কেতিয়াবা কিছুমান এপছ গুগল প্লে ষ্ট'ৰত চাৰ্চটো কৰোঁ, কিন্তু আমি তাত নাপাওঁ। আৰু তাৰ ফলত আমি কি হয়, গুগলত গৈ পেলাই আমি চাৰ্চ কৰোঁ আৰু তাত বহুত এনেকুৱা ফেক ৱেবছাইট থাকে য'ত আমি সেই এপবোৰ পাই যাওঁ আৰু সেই এপটো ডাউনলোডো কৰি লওঁ আৰু সেই এপটোৱে আপোনালোকৰ প্ৰাইভেচি বহুতখিনি চুৰ কৰি লয়। চ' সেইকাৰণে আমি প্লে ষ্ট'ৰৰ বাহিৰে বেলেগৰ পৰা এপ ডাউনলোড কৰিব নালাগে। আৰু ইয়াৰ পিছৰটো হ'ল চি ক্লিনাৰ বা ৰেম ক্লিনাৰ ব্যৱহাৰ কৰিব নালাগে। চি ক্লিনাৰ বা ৰেম ক্লিনাৰ আমি ব্যৱহাৰ কৰাৰ ফলত সেই এপটো ক্লিনটো হৈ যায়, কিন্তু নেক্সট টাইম আপুনি যেতিয়া সেই এপটো খোলে তেতিয়া সেই এপটোৱে আকৌ জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিবলগীয়া হয়, যাৰ ফলত প্ৰচেছৰত জোৰ পৰে। আৰু মই চি ক্লিনাৰ বা ৰেম ক্লিনাৰৰ ওপৰত মই এক্সট্ৰাকৈ আৰু এটা ভিডিঅ' বনাই থৈছিলোঁ, মই আপোনালোকক ডিছক্ৰিপশ্যনত দি দিম, চ' আপোনালোকে চাব পাৰে। আৰু ইয়াৰ পিছৰটো হ'ল ফেক এপ ব্যৱহাৰ কৰিব নালাগে। কাৰণ এপবোৰ হাৰ্ডৱেৰ ডিপেণ্ডিং হয়। এতিয়া ধৰক আপোনালোকৰ ফোনটো এটা নৰ্মেল ফোন, কিন্তু আপুনি প্লে ষ্ট'ৰ বা বেলেগত বহুত এনেকুৱা এপ পাই যাব য'ত ফেচ আনলক এপ বা আপোনাৰ ফোনৰ ফিংগাৰপ্ৰিণ্ট স্কেনাৰ নাই, কিন্তু তথাপিও এপটোত লিখা আছে ফিংগাৰপ্ৰিণ্ট স্কেনাৰ। চ' আমি এইবিলাক এপ ব্যৱহাৰ কৰিব নালাগে। তাৰ ফলত প্ৰচেছৰতো জোৰ পৰে আৰু হাৰ্ডৱেৰ ডিপেণ্ডিং হয়। চ' এইবিলাক বস্তু আমি ব্যৱহাৰ কৰিব নালাগে। ফেক এপৰ পৰা আমি বাচি ফুৰিব লাগে। আৰু ইয়াৰ পিছতো হ'ল ফেক মেছেজৰ পৰা বাচি ফুৰিব লাগে। কাৰণ এতিয়া হোৱাটছএপ বা ফেচবুকত এনেকুৱা বহুত ধৰণৰ ফেক মেছেজ আহি থাকে। আনকি মোলৈ পৰহিও আহিছে, কালি ৰাতি আহিছিলে এটা আমাজনৰ স্পিন এটা কৰিব লাগে, তাত লেপটপ জিকে বা কিবা বেলেগ মোবাইল চোবাইল জিকে। আমি সেইবিলাক ব্যৱহাৰ কৰিব নালাগে। কাৰণ কি হয়, সেইবিলাক ফেক ৱেবছাইট হয় আৰু আমি লিংকটো ক্লিক কৰি দিয়াৰ লগে লগে আমি তাৰ ভিতৰত এণ্টাৰ কৰি দিওঁ, যাৰ ফলত আমাৰ বিপদো হ'ব পাৰে। সেইকাৰণে আমি ফেক মেছেজবোৰ ইম্পৰ্টেঞ্চ দিব নালাগে। আৰু ইয়াৰ লাষ্টটো হ'ল যিকোনো এপ পাৰ্মিশ্যন নিদিব। কাৰণ এটা সাধাৰণ কথা, গুগল এণ্ড্ৰইডত এটা মেনুৱেল পাৰ্মিশ্যন থাকে, য'ত আপোনালোকৰ পাৰ্মিশ্যনখিনি চিলেক্টটো কৰিব পাৰে আৰু চিলেক্ট নকৰিবও পাৰে। চ' এতিয়া যেতিয়া হোৱাটছএপটো আপোনালোকে ভইচ কল পঠিয়াই বা ভইচ এটা দিয়ে, তেতিয়া হোৱাটছএপে আপোনাৰ পৰা পাৰ্মিশ্যন খোজে। কিন্তু কিছুমান এপ এনেকুৱা থাকে য'ত আপোনালোকৰ পাৰ্মিশ্যন প্ৰতিখিনিতে দিয়া থাকে, আপুনি সেইটো ডিচেবলো কৰিব নোৱাৰে যে এইখিনি পাৰ্মিশ্যন নলওঁ বা বেলেগ পাৰ্মিশ্যন নলওঁ। চ' পাৰ্মিশ্যন আপোনালোকক একদম পূৰা মানে মাষ্ট বি, সেইটো আপুনি পাৰ্মিশ্যনটো ল'বই লাগিব। চ' সেইবিলাক এপ পাৰ্মিশ্যন নিদিব, তাৰ জৰিয়তে আপোনাৰ ফোনত সোমাই যায় আৰু আপোনালোকৰ বহুতখিনি ডিটেইলছ লৈ যায়। ধৰক এটা টৰ্চ লাইটৰ এপ, কিন্তু সি পাৰ্মিশ্যন খোজে জিপিএছৰ বা বেলেগৰ। এটা টৰ্চ লাইটৰ কি কাম জিপিএছৰ লগত? চ' সেইকাৰণে আমি এইবিলাক এপক পাৰ্মিশ্যন দিব নালাগে। আৰু এইখিনি আছিলে আজিৰ দিনটোৰ আপডেট নহয়, এণ্ড্ৰইডত ব্যৱহাৰ কৰিব নলগীয়া কিছুমান টিপছ। আৰু যদি ভাল পাইছে ভিডিঅ'টো, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিব।